নমস্কাৰ, পোনপ্ৰথমে মই মোৰ নতুন অসমীয়া ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ নতুন অসমীয়া ইউটিউব চেনেল হয়। আজি এই চেনেলটোত মই পোনপ্ৰথমবাৰৰ বাবে এটি ৰেচিপিৰ ভিডিঅ' শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। হয়তো এই ৰেচিপিটো আপোনালোক বহুতেই খাই পাইছে, আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে ৰেচিপিটো। আৰু যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই কচু ঠাৰিকেইডাল ভালদৰে ধুই লৈছোঁ। তাৰপিছত মই তাৰ বাকলিখিনি ভালদৰে এৰুৱাই লৈ সৰু সৰুকৈ কুটি লৈছোঁ। আপোনালোকে নিজৰ জোখমতে কুটি ল'ব। মই এনেদৰে সৰু সৰুকৈ কুটি লৈছোঁ। কাটি লৈ এতিয়া মই এখন কেৰাহীত নিজৰ জোখ অনুসৰি তেল অলপ বহুৱাই দিছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত তাত মই কেইটামান পাঁচফোৰণ দিছোঁ, আৰু ইয়াতে মই দুখিলা তেজপাত দিম। আৰু মই ইয়াত দুটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি লৈ ইয়াত দি দিছোঁ, আৰু পিঁয়াজখিনি মই অলপ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত এচামুচ নহৰু আৰু এচামুচ আদাৰ পেষ্ট দি দিম, আৰু এইখিনিও ধুনীয়াকৈ লৰাই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এইখিনি হৈছে। এতিয়া মই ইয়াত জিৰা গুড়ি এচামুচ, মিট মছলা এচামুচ আৰু ৰেড চিলি এচামুচ দি দিছোঁ, আৰু ইয়াত তেলখিনিতে মই এচামুচ হালধি গুড়ি দি দিম। দি মছলাখিনিও মই ভালদৰে অলপ ভাজ খোৱাকৈ ভাজি থাকিম। 2 মিনিটমান ভাজিলেই হ'ব, বেছি নাভাজিব। আৰু এইখিনি সময়ত আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে মছলাখিনি বেছি ভাজি গ'লে খাইটা দিতা লাগিব পাৰে। এনেদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত কাটি থোৱা কচুৰ ঠাৰিখিনি দি দিম। ইয়াত ধুনীয়াকৈ মই মছলাখিনিৰ সৈতে কচু ঠাৰিখিনি মিহলাই লৈ ইয়াত মই ঢাকোনখন লগাই দিম। আপোনালোকে এইখিনি সময়ত গেছৰ ফ্লেমটো ল' কৰি ৰাখিব, আৰু মাজে মাজে ঢাকোনখন উঠাই লৰাই থাকিব। এতিয়া মই ইয়াত জোখ অনুসৰি নিমখ দি লৈছোঁ। এনেকুৱা অৱস্থাতে মই ইয়াত মাছৰ মূৰ এটা দি দিছোঁ। আপোনালোকে ইয়াত যিকোনো মাছৰ মূৰ ব্যৱহাৰ কৰিব পাৰে। মাছৰ মূৰখিনি দি মই ধুনীয়াকৈ লৰাই দিছোঁ। কচুখিনি প্ৰায় সিজিছেই। এতিয়া মই ইয়াত ঢাকোনখন লগাই অলপ সময় থৈ দিম। ঢাকোনখন গুচাই দেখিছোঁ তেলখিনি বিৰিঙি উঠিছে, কচুখিনি প্ৰায় সিজি গৈছে, আৰু মাছৰ মূৰটো মই ইয়াত ভাঙি দিম। ধুনীয়াকৈ মই মিক্স কৰি দিম। আজি মই কচু তেতেলী টেঙাৰে বনাম, আৰু আপোনালোকে তেতেলী টেঙা বুলিয়ে নহয় যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে। থেকেৰা টেঙা বা নেমু টেঙাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু কচুখিনি ভালদৰে সিজাৰ পিছতহে আপোনালোকে টেঙা ব্যৱহাৰ কৰিব। টেঙাখিনি দি
মই এতিয়া ধুনীয়াকৈ লৰাই দিম। এনেদৰে আচলতে খাবলৈ বহুত সোৱাদ লগা হয়। যদি আপোনালোকে কোনোবাই খাই পোৱা নাই, এনেদৰে এবাৰ খাই চাবচোন, খাই বহুত ধুনীয়া লাগে। এতিয়া মই এইখিনি ভালদৰে লাৰি দিছোঁ। আপোনালোকে যদি টেঙা যদি দিয়ে, টেঙাখিনি বস্তুখিনি ভালদৰে সিজি উঠাৰ পিছতহে দিব। এইখিনি প্ৰায় হৈছেই। মই ভালদৰে লাৰি এইখিনি নমাই থৈ দিম। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।